হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ আপোনালোক ভালে আছে। আজি যিহেতু জন্মাষ্টমী আৰু জন্মাষ্টমীৰ বাবে আমি আজি যাবলৈ ওলাইছোঁ কলিয়াবৰতে থকা ভৰালী নামঘৰ। সকলোৱে চিনি পায়েই, ভৰালী নামঘৰলৈ হয়তো আহিছেও, খুব ভাল লাগে তালৈ গৈ। আমিও আজি তালৈকে যাব ওলালোঁ আৰু যিহেতু গ'লেই নহ'ব, গাড়ীখনত তেলো ভৰাব লাগিব আৰু আমি তেল ডিপুত গাড়ীত তেলো অকণমান ভৰাই ল'লোঁ আৰু আপোনালোককো দেখাই যাম ভিডিঅ'টো। আমি ভৰালী নামঘৰলৈ গৈ কি কৰোঁ, কিমান মানুহনো আজি তাত হৈছে জন্মাষ্টমী যিহেতু, ব'লকচোন যাওঁ। আৰু এয়া দেখিছে আমি প্ৰায় ভৰালী নামঘৰৰ ওচৰেই পালোহি। গেটটো আপোনালোকে এইটো ধৰিব পাৰিছে, চাওক আঁতৰৰ পৰা। ভিডিঅ'টো মই যিহেতু আগৰ পৰাই লৈছোঁ আপোনালোকক দেখাম বুলিয়ে। আৰু এয়া চাওক, আমি ফাইনেলি ভৰালী নামঘৰ পাই গ'লোঁ আৰু মই এতিয়া চাকি বন্তি ল'বৰ কাৰণে দোকান এখনত সোমালোঁ। তো মানুহজনে অতি আগ্ৰহেৰে বাট চাই আছে যে মই বন্তি গছ তেওঁৰ পৰাই ল'ব লাগে, সেইকাৰণে দেখিলোঁ লৈ লোৱাই যাওক নে কি কয়। আৰু এয়া দেখিলে মই চাকি বন্তি লৈ ল'লোঁ আৰু এয়া ভৰালী নামঘৰৰ মূল যিখন গেট, সেই গেটেদি সোমাই গৈ ভিতৰত এতিয়া বন্তি জ্বলাবৰ কাৰণে গৈ আছোঁ। চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশ, যিহেতু আজি জন্মাষ্টমী মানুহৰো সমাগম বহুত বেছিয়ে ঘটিছে। আৰু আমি এয়া ভিতৰত বন্তি দুয়োজনে লগাই লৈছোঁ আৰু এয়া দেখিছে নামঘৰৰ যি ভিতৰৰ মূল ভাগ, তাত এয়া সকলো মানুহ এনেধৰণে বহি আছে যিটো ইয়াত নাম প্ৰসংগ কৰিছে। আমি প্ৰসাদ ফালে নৰলোঁ কাৰণ আমাৰ বেলেগ মন্দিৰৰ ফালেও যোৱাৰ প্লেন আছিলে। আৰু এয়া দেখিছে, আৰু যিহেতু সোমবাৰ বুলি আমি এয়া আহিলোঁ ৰখলাবন্ধাতে থকা হনুমান মন্দিৰৰ লগতে শিৱ মন্দিৰ ভাগো স্থাপন কৰা হৈ আছে। আৰু এয়া দেখিছে আমি তাত বন্তি লগাই ধুনীয়াকৈ ঘৰলৈ আহিলোঁ। আজিলৈ বাই বাই।